হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। তো ফাইনেলি আজি বিহুৰ বন্ধৰ পিছত কলেজ খুলিব বহু দিন হৈ গ'ল। 16-17 দিনমানৰ পিছত আজি কলেজত গৈ আছোঁ। তো ঘৰতে এটা 10:30 বাজি গ'ল, কিন্তু আমি মানে এতিয়ালৈকে ৰুটিন পোৱা নাই। তো গম নাপাওঁ ক্লাছবোৰ কেতিয়া হ'ব, গৈ পেলাইহে গম পাম। তো বলক। হাই, কি খবৰ আপোনাৰ? একদম মজা পালোঁ। তো কোৱা, কি খবৰ? মোৰ খবৰ ভাল। বাকী কোৱা, বিহু চিহু কেনে গ'ল তোমাৰ? তোমাৰ কেনেকুৱা গ'ল? খালোঁ আৰু বহুত খালোঁ। কি খালা? পিঠা খালোঁ, চুঙা পিঠা খালোঁ আৰু দেন লাড়ু খালোঁ। নাৰিকলৰ লাড়ু মোৰ ফেভৰেট, জানানে? তো এতিয়া মানে আমি যাবলৈ ওলাইছোঁ, কিন্তু মানে এইখিনি আমাৰ ৰোপৱে আছে হা, তাতে মানে বহিব পাৰি, বহুত ভাল ৱেডাৰ হৈ আছে। তো ভাবিলোঁ তালৈকে আহোঁ। তো বলক নহয় মানে দেখুৱাই দিব পাৰোঁ, তালৈকে আহি পালোঁ মানে। সো এইটো ছেকেণ্ড দিনাৰ ক্লিপ হয়, মানে কালি কৰা নহ'ল আৰু আমাৰ কিবা প্ৰেক্টিচ চলিলে। তো এতিয়া মোৰ লগত আছে পালাক। তো মোৰ মানে এতিয়া ৱেষ্টাৰ্ণ ডান্স কম্পিটিশ্যন আছে আমাৰ মানে হলত, এতিয়া চলি আছে বৰ্তমান, মডাৰ্ণ চলি আছে, তাৰপিছত মোৰ আছে। তো ৰ'ব, তো মানে মোৰ ডান্স হৈ গ'ল, ভালে বেয়া কি হ'ল নাজানো আৰু ইহঁতেহে জানে। বহুত ভাল হ'ল, বহুত ভাল। মই বাৰু পাৰিলে অকণমান ক্লিপ দিবলৈ ট্ৰাই কৰিম, হ'লেও আৰু এতিয়া মানে মই ড্ৰেছ চেঞ্জ কৰিবলৈ গৈ আছোঁ, তাৰপিছত লগ পাম দেই। 망가져도 뭘 믿고 버티는 거야. 어차피 떠나면 상처 조성인 채로 미워하게 될걸. 끝장을 보기 전 끝낼 순 없어. 이 아픔을 기다린 것처럼. হাই গাইজ, তো মানে মোৰ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, তাৰপিছত এতিয়া মই ঘৰ গৈ আছোঁ। প্ৰেক্টিচ কিবা কিবি আছিলে কাৰণ ৰাতিয়ে হ'ল কিজানি, গমেই পাইছে আৰু 5টা বাজিয়ে গ'ল, অৱস্থা বেয়া প্ৰেক্টিচৰ কাৰণে। তো এতিয়া ঘৰ গৈ আছোঁ, বাছ ষ্টেণ্ডত ৰখি আছোঁ।